বাদাম মাথা খাই দিছে এইফালে আছে গাইজ এইটো খাইছে চাওক কিমান খোৱা লৈছে মাস্ক পাই খাবই মই খাইছে চাহ জুম কৰি হেল্ল' গাইজ কি খবৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ছেকেণ্ড চেনেল গাঁৱলীয়া ব্লগলৈ তো আজি গৈ আছোঁ গুৱাহাটী আপোনালোকক ট্ৰেইনত গৈ আছোঁ গোটেইখিনি দেখাম আপোনালোকে চাই থাকক আৰু এনজয় কৰি থাকক এয়া গাইজ এতিয়া আছোঁ কামপুৰ প্লেটফৰ্মত আহি পাইছোঁ চ' ট্ৰেইন আহিব 12:30 চ' এখন আছে কামপুৰ এইটো পুৰণা ছাইডটো এইটো নতুন ছাইডত দেখাইছোঁ ত' গাইজ এইটোৱে আছে প্লেটফৰ্মৰ নতুন নিউ লুক তো চাই লওক এইফালে আছে ফুটব্ৰিজ আৰু আমাৰ বেগ আছে সেইখিনিত তো গৈ আছোঁ বেগৰ ওচৰলৈ ট্ৰেইন আহি পাবহি আৰু চ' গাইজ এতিয়া আছোঁ কামপুৰ প্লেটফৰ্মত আৰু আগবঢ়াই দিব আছে কোন চাই লওক হাই ফ্ৰেণ্ডছ এই মুস্তাক 2 মাহমানৰ কাৰণে যাবগৈ কিবা এটা পঢ়িবৰ কাৰণে যাব বহুত ভাল বিষয় পঢ়িবলৈ গৈ আছে তো আপোনালোকে 2 মাহ আপোনালোকে মোৰ লগত নহয় মুস্তাকৰ লগত আপোনালোকে এনজয় কৰিব তো 2 মাহত গুৱাহাটীৰ পৰা যিমান আছে ব্লগ শ্ব' সকলো আগবঢ়াবতো চাই থাকিব আৰু আশীৰ্বাদ কৰিব আগুৱাই যায় মুস্তাক তো আগবঢ়াই দিব আহিব তাক কোনখন ট্ৰেইন আছে তাক সুধিম এতিয়া গম পোৱা নাই বৰ্তমান সেইটো বিদেশত গৈ আছে সন্যাসী মোক ফুটেজটো দি দিবা পিছত বন্ধুসকল দেখিছে কামপুৰ ষ্টেচনত মুস্তাক বৰ্তমান পঢ়িবলৈ যাবৰ কাৰণে ৰেডি আৰু তেওঁ ট্ৰেইন আহি আছে এইফালে আহি আছে কামপুৰ ষ্টেচনত সোমাইছে মৰিয়নি এক্সপ্ৰেছ আৰু গুৱাহাটীত যোৱা মানুহসকল পুৰা ৰখি আছে আৰু 2 মন্থৰ কাৰণে কামপুৰৰ পৰা গৈ আছে দেই মুস্তাক বহুত বছৰৰ কাৰণে নহয় বাৰু 2 মন্থ আহিলোঁ নমস্কাৰ মুস্তাক বৰ্তমান যাবলৈ ৰেডি গুৱাহাটীলৈ আৰু 2 মাহৰ কাৰণে গৈ আছে কামপুৰৰ পৰা তো আকৌ লগ পাম সোণালী অসমত ভিডিঅ' বনাবলৈ আকৌ আহি আছে অতি সোনকালে তো এয়া ট্ৰেইন ৰখি গ'ল গাইজ ফাইনেলি ট্ৰেইনত উঠিলোঁ এইকেইটা আছে এইটো আছে এতিয়া গৈ আছোঁ গুৱাহাটী আৰু কামপুৰ গৈছোঁ বাই বাই কামপুৰ বাই বাই আৰু এতিয়া গুৱাহাটীৰ পৰা ব্লগ পাই থাকিব এনজয় কৰি থাকক নতুন ব্লগ So guys, এয়া ট্ৰেইন আহিলে গৈ আছোঁ ঠিকে আছে তো সেইটোৱে দেখাব লৈছোঁ না এইটোৱে আছিলে কলেজ এইটো কলেজৰ ৰাস্তা চ' এইফালে কলেজত গৈছিলোঁ মিছ কৰিম কলেজত বহুত এতিয়া আছোঁ চাপৰমুখ ষ্টেচন পাইছোঁহি ক'ব নোৱাৰা হৈ আছে একদম পুৰা তো এতিয়া দেখাইছে আকৌ ট্ৰেইন আহিব আকৌ গৈ থাকিম আজি যাত্ৰা কৰি থাকিম আপোনালোকে চাই থাকক এতিয়া হোষ্টেল পাই লৈ আপোনালোকক সকলোখিনি দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো
গাইজ আমি গৈ আছোঁ গুৱাহাটীত। চ' SDM-ৰ আণ্ডাৰত আমাৰ এটা ট্ৰেইনিং আছে, ট্ৰেইনিঙত গৈ আছোঁ। হোষ্টেলত 3 মাহ থাকিব লাগিব। চ' 3 মাহ আপোনালোক গুৱাহাটীত থাকিব, তো এনজয় কৰি থাকিব। ভিডিঅ' সদায় আপলোড দিবলৈ চেষ্টা কৰিম, যিহেতু ক্লাছ থাকিব তথাপিও ট্ৰাই কৰিম সদায় আপলোড দি থাকিবলৈ। চ' দি থাকিব সদায় থাকিব। তো এতিয়া গৈ আছোঁ। আহি এতিয়া পাইছোহি নিউ গুৱাহাটী। চ' ৰখাই থৈ দিছে চাওক, এইফালে ৰখি আছোঁ, এটা ৰখি আছোঁ এতিয়া পামগৈ আৰু। চ' গাইজ ফাইনেলি আহি পাইছোহি গুৱাহাটী প্লেটফৰ্ম। চাওক ইংলিছ আছামিছ আৰু ইংলিছ কৰিম না। চ' গাইজ এতিয়া সকলোৱে গৈ আছোঁ, জাষ্ট আহি নামিছোঁ। এতিয়া গৈ বাছত যাম, বাছৰ পৰা গৈ আছোঁ। চাই থাকক। চ' গাইজ যাব লাগছে, এতিয়া খাব আহিছোঁ, খাই কৰি লওঁ, তাৰপিছত একেবাৰে আপোনালোকৰ আছোঁ। গাইজ এইটো খাইছে চাওক, কিমান খোৱা লৈছে, মাস্ক পাই খাবহি। আহিছে চাওক, আহিছে। তো গাইজ এতিয়া আছোঁ চিটি বাছত, চিটি বাছত উঠিলোঁ। তো গৈ আছোঁ পাছতকৈ। এইটো হৈছে পল্টন বজাৰ। চ' চিটি বাছত এইটো চাওক, মহিলা চিটত গৈ বহি আছে, মহিলা চিটত বহি আছে। এই মহিলা চিটৰ পৰা উঠিয়া।
গাইছ এতিয়া গৈ আছোঁ টমটমত গৈ জেগা পোৱাগৈ নাই এতিয়া পামগৈ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু So guys, finally আহি পালোঁ ৰুম এতিয়া ইয়াত আমি 3 দিন থাকিব লাগিব কোৱাৰেণ্টাইনত চ' কালি ক'ভিড টেষ্টটো কৰাম টেষ্ট কৰালে 3 দিন পিছত ক্লাছলৈ যাম আৰু চাই থাকক আৰু আজিলৈ ভিডিঅ'টো ইমানেই চ' ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব আৰু চেনেল যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই ইউ